ছাত্ৰ-ছাত্ৰীসকল, আজি আমি সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ উত্তৰ পূব ভাৰতৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। আহা আমি আলোচনা কৰোঁ। ভাৰতৰে এটা অংগ হ'ল উত্তৰ পূব ভাৰত। প্ৰথম অৱস্থাত উত্তৰ পূব ভাৰত 7খন ৰাজ্যৰ দ্বাৰা গঠিত হৈছিলে। সেইকেইখন হ'ল অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰা। আৰু এই 7খন ৰাজ্যক একেলগে 7 ভনীৰ ৰাজ্য বুলি কোৱা হৈছিল। কিন্তু 2002 চনত উত্তৰ পূব ভাৰতৰ লগত আৰু এখন ৰাজ্য লগাই দিয়া হ'ল আৰু সেই ৰাজ্যখন হ'ল ছিকিম। গতিকে বৰ্তমান আমি উত্তৰ পূব ভাৰত বুলি ক'লে আমি 8 ভনীৰ ৰাজ্য বুলি ক'ব লাগিব। বৰ্তমান উত্তৰ পূব ভাৰতখন 8খন ৰাজ্যৰে গঠিত। তোমালোকে এটা কথা মন কৰিবা, তোমালোকৰ পাঠ্যপুথিসমূহত কিন্তু 7 ভনীৰ ৰাজ্য হিচাপে উত্তৰ পূব ভাৰতক দেখুওৱা হৈছে, কিয়নো তোমালোকৰ পাঠ্যপুথিসমূহ 2002 চনৰ আগতেই নিৰ্মাণ কৰা হৈছিলে বা প্ৰিণ্টিং কৰা হৈছিলে। গতিকে তোমালোকৰ কিতাপসমূহত এই কথাটো শুদ্ধ কৰি ল'বা। এতিয়া আমি প্ৰশ্নখিনিৰ মাজলৈ যাওঁ আহা। এতিয়া আমি মেপৰ সহায়ত পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষ কোনখন আৰু ভাৰতবৰ্ষৰ ভিতৰত উত্তৰ পূব ভাৰত কোনখন সেয়া আমি চাম। এইটোৱে হৈছে আমি বাস কৰা গ্ৰহ পৃথিৱী। আৰু এই পৃথিৱীখনত এতিয়া আমি চাবলৈ যত্ন কৰিম ভাৰতবৰ্ষ কোনডোখৰত আছে। তোমালোকে এতিয়া মন কৰাচোন কোনডোখৰত আছে ভাৰতবৰ্ষ। এইখনেই হৈছে আমি বাস কৰা দেশ ভাৰতবৰ্ষ। আৰু ভাৰতবৰ্ষৰ এই কাষলে থকা সোঁহাতে থকা ঠাইখনেই হৈছে উত্তৰ পূব ভাৰত। এতিয়া অলপ চপাই দিয়া হৈছে ওচৰলৈ যাতে তোমালোকে ভালদৰে মন কৰিব পাৰা। এইখনেই হৈছে আমাৰ 8খন ৰাজ্যৰে গঠিত উত্তৰ পূব ভাৰত। আৰু এইখনেই হৈছে আমাৰ পৃথিৱীৰ ভিতৰত থকা আমি বাস কৰা দেশ ভাৰতবৰ্ষ। এতিয়া আমি উত্তৰ পূব ভাৰতৰ মানচিত্ৰখনত উত্তৰ পূব ভাৰতৰ চাৰিসীমা ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী, অসম, মেঘালয় আৰু মণিপুৰৰ ৰাজধানী নামৰূপৰ সাৰ কাৰখানা, পৰ্যটন ক্ষেত্ৰ টাৱাংনো ক'ত আছে চাবলৈ যত্ন কৰিম। 8খন ৰাজ্যৰে গঠিত উত্তৰ পূব ভাৰত। এয়া চোৱা, উত্তৰ পূব ভাৰতৰ পূবে আছে ম্যানমাৰ, বাৰ্মা, উত্তৰে আছে ভূটান আৰু পশ্চিমে আছে বাংলাদেশ। আৰু এইকেইখনেই হৈছে উত্তৰ পূব ভাৰতৰ চাৰিসীমাত থকা দেশকেইখন। এতিয়া আমি চাম ক'তনো আমাৰ উত্তৰ পূব ভাৰতৰ ৰাজ্যকেইখন আছে। এয়া চোৱা, মণিপুৰ, নাগালেণ্ড, ত্ৰিপুৰা, মেঘালয়, অৰুণাচল প্ৰদেশ, আসাম, অসম,
এয়া চোৱা মণিপুৰৰ ৰাজধানী ইম্ফল আৰু মেঘালয়ৰ ৰাজধানী শ্বিলং। এইখন হৈছে মিজোৰামৰ ৰাজধানী আইজল। এইখন হ'ল নাগালেণ্ডৰ ৰাজধানী কোহিমা। এইখনেই হৈছে উত্তৰ পূব ভাৰতৰ ৮ নম্বৰখন ৰাজ্য ছিকিম, যাক ২০০২ চনত উত্তৰ পূব ভাৰতৰ লগত লগ লগোৱা হৈছিল। আৰু গেংটক হ'ল ছিকিমৰ ৰাজধানী। এইখনেই হ'ল অসমৰ এখন প্ৰধান নদী ব্ৰহ্মপুত্ৰ। এইখন হ'ল অসমৰ ৰাজধানী দিছপুৰ। এইখনেই হ'ল অসমৰ শিলচৰৰ ওচৰত থকা বৰাক নদী।
এইখনেই হ'ল এখন পৰ্যটন ক্ষেত্ৰত অৰুণাচল প্ৰদেশত থকা টাৱাং। এইখনেই হৈছে অৰুণাচল প্ৰদেশ আৰু এইখন অৰুণাচল প্ৰদেশৰ এখন পৰ্যটন ক্ষেত্ৰ টাৱাং। এইখন হ'ল আমাৰ ভাৰতবৰ্ষখন আৰু ইয়াৰে উত্তৰ পূব দিশত থকা এইখন হৈছে উত্তৰ পূব ভাৰত। আৰু উত্তৰ পূব ভাৰত ইয়াত দেখিছে আমাৰ চাৰিসীমাত আছে ম্যানমাৰ, ইফালে বাংলাদেশ আৰু ইফালে আছে আমাৰ ভূটান। উত্তৰ পূব ভাৰতৰ অসমৰ এইডোখৰে হৈছে নামৰূপ সাৰ কাৰখানা। তোমালোকে চোৱাচোন ভালদৰে। হ'ল 8খন ৰাজ্যৰে গঠিত উত্তৰ পূব ভাৰত। তোমালোকে নিশ্চয় উত্তৰ পূব ভাৰতৰ বিষয়ে ভালদৰে বুজিলা। এতিয়া তোমালোকে এনেদৰে এখন বহীত মেপ অংকন কৰি মেপখন আঁকি তাত তোমালোকৰ 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰত দেখুৱাবলগীয়া উত্তৰ পূব ভাৰতৰ চাৰিসীমা, ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী, অসম, মেঘালয় আৰু মণিপুৰৰ ৰাজধানী নামৰূপৰ সাৰ কাৰখানা, পৰ্যটন ক্ষেত্ৰ টাৱাঙৰ বিষয়ে তোমালোকে আঁকি দেখুৱাই দিবা। এনেদৰে আঁকিবা তোমালোকে। উত্তৰ পূব ভাৰতৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰ আলোচনা আজিলৈ ইয়াতে সামৰা হৈছে। যদি তোমালোকৰ ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিবা, লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।